নমস্কাৰ বন্ধুসকল, ৰিণ্টুমান পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আছোঁহি এখন জংঘলৰ মাজত। জংঘল দেখিছে, ডাঙৰ ডাঙৰ গছবিলাক দেখিছে। এই জংঘলৰ মাজত অৰ্থাৎ মানে 26 জানুৱাৰী অহা কাইলৈ দিনটোত ডাঙৰীয়া বাবা থানখন কি হ'ল প্ৰতিষ্ঠা হৈছিলে। সেই ডাঙৰীয়া বাবা থানখন আপোনালোকক দেখাবলৈ আজি ইয়াত মই এই জংঘলখনৰ মাজত আজি উপস্থিত আছোঁ। কিছু আপোনালোকক এই ডাঙৰীয়া বাবাৰ থানৰ মূৰ্তিবিলাক, ডাঙৰীয়া বাবাৰ সকলো যেনেধৰণে অহাকালিলৈ সিহঁতে প্ৰস্তুতি চলাই আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। বলক আগলৈ যাওঁ, দেখাই আছোঁ। জগতজননী মা বৈষ্ণৱী আছে বাবা ডাঙৰীয়া। ইয়াতে ঋষিমুনিসকল বিৰাজমান হৈ আছে। লগতে নাগ বাবা, নাগিন বাবা দুয়োফালে দুজনৰ আছে। ইয়াত 4জনৰ ঋষিমুনি আছে। ডাঙৰীয়া মানে গুফা আছে, ইয়াত কেইবাটাও গুফা আছে। গুফা ভিতৰেদি প্ৰৱেশ কৰি মানে দেৱ দেৱীখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। এয়া হ'ল জৈন বাবা। এনেকৈ বহুতো সুৰংগ আছে ইয়াত, ইটো সুৰংগ পৰা ইটো সুৰংগ গৈ আছে। নানক ডাঙৰীয়া বাবা এনেকৈ ৰখা হৈছে। এই মন্দিৰৰ বাবাসকলক দেখাবলৈ এইগৰাকী আই, তেখেতে যথেষ্ট সহায় কৰিছে। যথেষ্ট ওপৰত উঠিব লগা হৈছে, ভাগৰ লাগি গৈছে। এয়া হ'ল বুদ্ধ বাবা ডাঙৰীয়া। এয়া একেবাৰে মানে শেষ ছটা যেনেকৈ 6জন আমাৰ বাবা ডাঙৰীয়া প্ৰতিষ্ঠা কৰা হৈছে 6টা জনগোষ্ঠীৰ কাৰণে। জয় বাবা। ৰিণ্টু মৰাণ ডাঙৰীয়া আহি যিখিনি এই 3 নং ৰুমাই গাভৰু থলৰ যেনেকৈ 2001 চনৰ প্ৰতিষ্ঠা হোৱা শ্ৰী শ্ৰী ডাঙৰীয়া বাবাৰ মন্দিৰ ভাগৰ কাৰণে আহিছে। কাইলৈ মন্দিৰ ভাগৰ যি প্ৰতিষ্ঠা আছে, কাইলৈ প্ৰতিষ্ঠা দিৱস আছে। গতিকে আজি বহুতখিনি কৰ্ম হৈ আছে আৰু কাৰ্যসূচীবিলাক আগবাঢ়িবলৈ বহুত আছেই। আৰু আশা কৰিছোঁ কাইলৈ সকলোৱে আহি শ্ৰী শ্ৰী বাবা ডাঙৰীয়া নামত এগজি বন্তি জ্বলাই সকলোৱে মনৰ আশা পূৰ্ণ কৰোৱাব তেওঁ। আৰু সকলোৱে যেন বন্তি জ্বলাই যিখিনি ভাবিছে, যি দুখ দুৰ্গতি আছে, অপায় মংগল আছে, সেইখিনি দূৰ নিশ্চয় কৰিব। সকলোৱে আহক, বহিব। ইয়াত বিভিন্ন ধৰণৰ দোকান পোহাৰ থাকিব। আৰু আহক সকলোৱে, আশা কৰিছোঁ সকলোৱে আহি সকলোৰে মনৰ আশা বাঞ্ছনা পূৰ্ণ হওক। আৰু আমিও যিখিনি পাৰিছোঁ ইয়াত আমি কৰ্ম কৰি আছোঁ। আকৌ সকলোকে যেন আহে, সকলোৱে যেন উপভোগ কৰে, এয়াই আশা কৰিছোঁ। জয় বাবা ডাঙৰীয়া। মাক পাই ন বিশ্বৰূপে অৱতাৰ লোৱা এয়া হৈছে বিষ্ণু নাৰায়ণ। এয়া মা মনসা দেৱী। এইফালে আছে মা কালী, বাবা শিৱলিংগ। মা কালী এনেকৈ, এইফালে শিৱলিংগ। এইটো মা গংগা। জগত পিতা গণেশ গণপতি বিৰাজমান কৰা হৈছে ইয়াতে।
এই মন্দিৰটো কি 26 জানুৱাৰী দিনতে প্ৰতিষ্ঠা হৈছিল হয়নে? হয়। এই মন্দিৰটো প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যটো অলপ ক'ব নেকি? ধন্যবাদ। মই শ্ৰী বলিন্দু শইকীয়া। আচ্ছা আপুনি আচ্ছা ধন্যবাদ। আপুনি এইখিনি যে দেশ দুনিয়াৰ ৰাইজক জনাবলৈ বিচাৰিছে, এইটো মানে মোক 2001 চনতে এইটো আমাৰ ডাঙৰীয়া মানে মহান পিতা মাতা শ্ৰেষ্ঠ নহয় জানো, যত জীৱ তত শিৱ, শিৱৰ ৰূপতে ডাঙৰীয়াৰ নামত এই মন্দিৰটো বনাবলৈ দিলে। তেওঁ কৰোৱালে বহুত এইটো কৰি বহুত হেৰি কৰি এইটো 6টা ধৰ্ম একেলগতে প্ৰগট কৰাই পেলাই এইটো হিন্দু, মুছলিম, খ্ৰীষ্টান, গুৰু নানক, বুদ্ধ, জৈন সকলো ধৰ্ম আৰু সকলো জাতি, যিমান জাতি আছে আৰু যিমান ধৰ্ম আছে চব এৰি আমি এক মানৱ জাতি, আমি মানুহ হয় বুলি পেলাই মানুহৰ কাৰণে আমি এই ধামটো প্ৰকট কৰিব দিলে। যুগৰ এতিয়া পৰিৱৰ্তনৰ টাইম আহিছে। আমি এই ধৰ্ম, এই আমুক জাতি, আমুক এইটো তেনেকৈ নহ'বৰ কাৰণে, আমি ইয়াৰ পৰা বাচিবৰ কাৰণে আমি সকলো জাতি ধৰ্ম এক হৈ সমন্মিলনে 26 জানুৱাৰী দিনটোতে এটা উৎসৱ তেওঁ পালন কৰিবলৈ আমালোকক দিলে। আৰু সেইমতে চলি আহিছে। আজি 8 চনৰ পৰা 1 চনত স্থাপিত হৈছিলে, 1 চনৰ পৰা স্থাপিত হোৱা 8 চনৰ পৰা আমাৰ এই 26 জানুৱাৰী উৎসৱটো দিলে। 14 চনলৈকে তেওঁ 8 বছৰ বহুত ধুমধামেৰে পতালে। এতিয়া ৰাইজক দিলে, ৰাইজে এতিয়া কোনে কেনেকৈ পালন কৰিব পাৰে। ইয়াত যিকোনো ধৰ্ম, যিকোনো জাতি, ইয়াত সকলোৰে অধিকাৰ আছে, সকলোৱে এই মন্দিৰটো চলাব পাৰিব। কিন্তু এইটো অনুৰোধ কৰিছোঁ মই চৰকাৰৰ কৰ্মচাৰীসকলকো সহায় সহযোগ কৰি পেলাই যিকোনো জাতি ধৰ্মই যেন এই ধামটোক আগবঢ়াই লৈ যায়। এইবছৰ এতিয়া আদিবাসীসকলে আহিছে সহায় কৰিবৰ কাৰণে। তেওঁ কি জাতি ধৰ্মও যেন আহি সকলোৰে অধিকাৰ যেতিয়া আছে এইটো আগুৱাই লৈ যাব। আমাৰ অসমবাসী একেডাল এনাজৰীয়ে যেন বান্ধোন পৰাই। ধৰ্ম নহ'লে আমাৰ পৃথিৱী নাথাকিব, ধৰ্মই আমাক বচাই আছে। সেইকাৰণে আমি সকলো জাতি ধৰ্ম আমি এক হৈ আমি মিলি এই ডাঙৰীয়া ষষ্ঠৰ ধামটো আমি 26 জানুৱাৰীৰ দিনা পালন কৰা হয়, উলহ মালহে সকলোকে এইখিনি নিমন্ত্ৰণ কৰা হয় আৰু সেইমতে চলি আছে। আজি ডাঙৰীয়া বাবা দূৰ দূৰণিৰ পৰা বাবাসকল আহিছে হয়? হয় হয়। পূজা অৰ্চনাৰ কাৰণে দূৰ দূৰণিৰ পৰা মানে আহিছে। এতিয়া আহিছে। আপোনালোকে আহিব ইয়াত চাকি এগছ জ্বলাবলৈ। ইমানে ক'ব লগা আছিলে। ধন্যবাদ। এনেধৰণে অহাকালিলৈ অৰ্থাৎ ডাঙৰী বাবা থানত এনেধৰণে মেলাৰ কাৰণে প্ৰস্তুতি চলাই আছে। ক'ৰ পৰা আহিছে আপোনালোকে? আমিতো কিছুমানে লংকাৰ পৰা আহিছোঁ, আবার তিনিচুকীয়াৰ পৰা আমি আহিছোঁ। লংকাৰ পৰা আৰু তিনিচুকীয়াৰ পৰা আহিছে। বোকাজানৰ পৰা আহিছে। আৰু এইবিলাক কি বনাই আছে এতিয়া? ফটো খিলিত ওলমাবৰ কাৰণে এনেধৰণে এইবিলাক লগাই আছে। ইয়াত মানে ফটোবিলাক লগাই দিব ধুনীয়াকৈ। তাৰপৰা এনেধৰণে এইবিলাক মণিহাৰী বস্তু ধুনীয়াকৈ সজাই ৰাখিছে। আহিব আপোনালোকে চাব, পচন্দৰ বস্তুবিলাক আপোনালোকে ক্ৰয় কৰিব পাৰিব ইয়াত। লাষ্ট আৰু এটা দেখাবলৈ গৈ আছোঁ। এইটো বাবা আচলতে জংঘলৰ মাজত আছে। বহুতখিনি খোজকাঢ়ি আহিব লগা হয় অলপ ভিতৰলৈ হাবিৰ মাজত। এইজন হ'ল পৰশুৰাম বাবা। ডাঙৰীয়া মন্দিৰলৈ যায়, সেই মন্দিৰলৈ যোৱা পথটো এইটোৱে হয়।